Hello students, আজি মই তোমালোকক ফ্লেমিঙ্গো টেক্সটবুকখনৰ লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড এই লেসনটো বুজাবলৈ চেষ্টা কৰিম। লেসনটো বুজাৰ আগতে লেসনটোৰ নামটোৰ বিষয়ে অকমান ইলাবৰেট কৰিব বিচাৰিছো। স্প্ৰিং হৈছে এনেকুৱা এটা সিজন যেটো সিজনক আমি সিজন অফ স্প্ৰাউটিং বুলি কওঁ। স্প্ৰিং সিজনটোত সকলো ধৰণৰ গছ-গছনি ফুল ফুলনি কি হয় ধুনিয়াকৈ লহপহকৈ বাঢ়ি উঠে আৰু স্প্ৰিং সিজনক আমি মানুহৰ জীৱনৰ চাইল্ডহুড পিৰিয়ডৰ লগত কম্পেয়াৰ কৰো বা কম্পেয়াৰ কৰা হয়। যেতিয়া মানুহৰ জীৱনৰ চাইল্ডহুড পিৰিয়ডটো অৰ্থাৎ যাক আমি স্প্ৰিঙৰ লগত তুলনা কৰো সেই সময়খিনি যদি কোনোবাই কাঢ়ি লৈ যাব বিচাৰে সেই সময়খিনি যদি ভালকে অতিবাহিত নহয় তেতিয়ালে আমাৰ গোটেই জীৱনটোৱে অথলে যাব বা মিনিংলেছ হ'ব পাৰে। ইয়াতো লেসনটোত আমাক ধি বুজাব বিচাৰিছে যে এই স্প্ৰিং সিজনৰ দ্বাৰা মানুহৰ বা সেই সকল ল'ৰা ছোৱালীৰ শৈশৱ কালটো আসলতে কোনবাই শোষণ কৰিছে আৰু সেই কাৰণে আছে ষ্টলেন চাইল্ডহুড। কোনোবাই যেন তেওঁলোকৰ ল'ৰালি কালটো লৈ গৈছে, কাঢ়ি লৈ গৈছে, তেওঁলোকক নিজৰ ইচ্ছামতে জীয়াই থাকিবলৈ দিয়া হোৱা নাই। তাকেই লেসনটোত ক'ব বিচৰা হৈছে আসলতে আৰু সেই কাৰণে ইয়াত কৈছে লষ্ট স্প্ৰিং, আসলতে লষ্ট চাইল্ডহুড মিনিংটো এনেকুৱা। লেসনটো পঢ়াৰ আগতে আমি অথৰৰ বিষয়ে অকমান জানি লওঁ। Anis Young, who was born in 1964 in Rourkela. Rourkela হৈছে উৰিষ্যাৰ এখন ঠাই আৰু spent her childhood and adolescence in Hyderabad. কিন্তু তেওঁ হায়দৰাবাদত তেওঁৰ চাইল্ডহুড আৰু এডোলেসেন্স পিৰিয়ড পাৰ কৰিছিলে। সো এইখিনি তোমালোকে ইয়াত ধুনিয়াকে পাই যাবা। ইয়াত আমি শেষৰখিনি অকমান পঢ়ি লওঁ। She has been an editor and columnist for major newspapers in India and abroad and has authored several books. The following is an excerpt from her book titled Lost Spring: Stories of Stolen Childhood. So তেওঁৰ এই যেটো লেসন এটো আমাক এইখন কিতাপৰ পৰা তুলি দিয়া হৈছে। ইয়াত তেওঁ কি এনালাইজ কৰিছে? Here she analyzes the grinding poverty and traditions. Grinding poverty মানে দৰিদ্ৰতা, grinding যেটো poverty আমাক কঙা কৰে, এনে গ্ৰাইন্ড কৰা মানে কি গুৰি কৰা। আসলতে দৰিদ্ৰতাই আমাক ভাঙি চিঙি চুৰমাৰ কৰা বুজাইছে ইয়াতে, যেটো গ্ৰাইন্ডিং poverty অত্যন্ত যেটো মানে আমাৰ দৰিদ্ৰতা and tradition আৰু যেটো পৰম্পৰা which condemn these children to a life of exploitation। আৰু এই দৰিদ্ৰতাৰ ফলত বা এই দৰিদ্ৰতাৰ ফলতেই যিবিলাক মানুহে এই ল'ৰা ছোৱালীখিনিক শোষণ কৰে ইয়াৰ ওপৰতে এই লেসনটো আসলতে লিখা হৈছে। গতিকে আমি লেসনটোলৈ আগবাঢ়ো। এই লেসনটো আসলে দুটা ভাগত বিভক্ত কৰিছে। এটাৰ নাম হৈছে Sometimes I find a rupee in the garbage আৰু সেকেন্ড পাৰ্টটো হৈছে I want to drive a car। আমি প্ৰথমতে ফাৰ্স্ট পাৰ্টটো ডিসকাস কৰিম। প্ৰথম পাৰ্টটোত তোমালোকে হেডিংটো দেখা পাইছা যে Sometimes I find a rupee in the garbage। গাৰ্বেজ মানে হৈছে জাবৰৰ দম। ওকে, আমি যে ডাস্টবিন বুলিও ক'ব পাৰো তেনেকুৱা ধৰণৰ য'ত জাবৰ জোথৰ পেলোৱা হয়। আৰু সেই জাবৰৰ দমত আই মানে ইয়াত এইজন ল'ৰাৰ কথা কৈছে, সাহেব নামৰ ল'ৰাজনৰ কথা কৈছে। সো তেওঁ কেতিয়াবা এটকা এটা পায়। আমি জাবৰৰ দমত কিছুমান ল'ৰা ছোৱালী বস্তু বিচৰা দেখা পাওঁ আৰু তেওঁলোকে সেই জাবৰ দমত বস্তু কিয় বিচাৰে যাতে কিবা এটা পায়। তেওঁলোকৰ দৰিদ্ৰতাৰ তেওঁলোকৰ অভাৱ পূৰ কৰিবলৈ সেই এটকাটোৱে যথেষ্ট। আৰু ইয়াতে তেওঁ কৈছে আৰু সেই এটকাটো সামটাইমছ কেতিয়াবাহে পায়, সদায় নহয়। এটকা এটা কিছু মানুহৰ কাৰণে মূল্যহীন হ'ব পাৰে, কিন্তু কিছুমান মানুহৰ কাৰণে এটকাটো যেটো তেওঁ কেতিয়াবা পায় সেইটো বহুত মূল্যৱান হয়। সো এইটো কথাকে ইয়াত ক'ব বিচাৰিছে। আমি চাই লওঁ কি হয়। আমি এতিয়া লেসনটো পঢ়ো। Why do you do this? তুমি এইটো কিয় কৰা? তাৰমানে তুমি এইটো কিয় কৰা মানে জাবৰৰ দমত তুমি কি বিচাৰি থাকা বা এনেকৈ খুচৰি কিয় থাকা? Why do you do this? I ask Saheb whom I encounter every morning scrounging for gold. Okay? শব্দকেইটা তোমালোকে মন কৰিবা। Scrounging for gold in the garbage dumps of my neighborhood. I মানে ইয়াতে অথৰ Anis Young। So Anis Young এ সাহেব নামৰ ল'ৰাজনক সোধে তুমি এইটো কিয় কৰা? এইটো মানে ল'ৰাজনে কি পৰে স্ক্ৰাউঞ্জিং ফৰ গোল্ড। ইয়াত গোল্ডটোক আসলে অলপ বেলেগ ধৰণে মিনিং কৰা হৈছে। তেওঁ জাবৰৰ দমত সোণ বিচাৰে, কাৰণ সেই এটকাটো কিবা এটা যে জাবৰৰ দমত পায় তাহাঁতৰ কাৰণে সোণতকৈও বেছি মূল্যৱান বা সোণৰ সমানেই মূল্যৱান সেইটো বস্তু বুজাবলৈ ইয়াতে গোল্ড শব্দটো ইউজ কৰা হৈছে। মই সাহেবক সোধো যে তুমি ইয়াত কি বিচাৰি থাকা? যিজন ল'ৰাক মই
প্ৰত্যেক ৰাতিপুৱাই লগ পাওঁ সেই গাৰ্বেজ ডাম্পত তেওঁ কি কৰে মোৰ ওচৰৰে মাই নেইবাৰহুড ওকে মোৰ ওচৰৰে গাৰ্বেজ ডাম্পত তেওঁ কি কৰে গোল্ড বিচাৰি থাকে গোল্ড মানে মূল্যৱান বস্তু তেওঁ জাবৰৰ দমত বিচাৰি থাকে সাহেব কোন আছিলে সাহেব লেফট হিজ হোম লং এগো সাহেবে তেওঁৰ নিজৰ ঘৰ বহু দিন আগতে এৰি আহিছে সেট এমিডছ দ্য গ্ৰীণ ফিল্ডছ অফ ঢাকা আৰু সাহেবৰ ঘৰ ক'ত সেই ঢাকাৰ বাংলাদেশৰ ৰাজধানী ঢাকাৰ সেউজীয়া পথাৰবিলাকৰ মাজত সাহেবৰ ঘৰ আছিল His home is not even a distant memory. এতিয়া তেওঁৰ ঘৰখন দূৰ দূৰণিৰ এটা স্মৃতিও নহয় তাৰ মানে কেতিয়া তেওঁ ঘৰৰ পৰা আহিছে হেতু তেওঁৰ এতিয়ালৈকে মানে এতিয়া আৰু মনত নাই তেওঁ জানে তেওঁলোকৰ ঘৰ ঢাকা বুলি পিনে ঢাকাৰ পৰা তেওঁলোকে কেতিয়াবাই আহিছে কলৈ আহিছে ভাৰতলৈ আহিছে There were many storms that swept away their fields and homes, his mother tells him. So তেওঁৰ মাকে কয় যে এনেকুৱা বহু ঘাত প্ৰতিঘাত হৈছিল এনেকুৱা বহুত ধুমুহা বতাহ আহিছিল যিয়ে তেওঁলোকৰ ঘৰ তেওঁলোকৰ পথাৰ উৰুৱাই লৈ গৈছিল মানে এনেকুৱা বহুত হয়তো সংগ্ৰাম কৰিবলগীয়া হৈছিল তেওঁলোকে ঢাকাত বা তেওঁলোকৰ দৰিদ্ৰতাৰ যি ঘাত প্ৰতিঘাত তাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে কোট আহিছে ইয়াত কব এইটো কথা that's why they left আৰু সেই কাৰণে তেওঁলোকে এৰিছিল ঢাকা এৰিছিল looking for gold in a big city where he now lives okay আমি যদি অসমৰ কেন্দ্ৰ কৰি কওঁ আমাৰ বহুত মানুহে গুৱাহাটীলৈ ঢাপলি মেলে বা ডাঙৰ ডাঙৰ তেনেকুৱা যিবিলাক অসমত চহৰ আছে তালৈকে গাঁৱৰ মানুহবিলাকে ঢাপলি মেলে কিয় ঢাপলি মেলে কাৰণ তেওঁলোকে দুই পইচা তাত ইনকাম কৰিব আৰু সেই পইচাৰে তাত তেওঁলোকৰ জীৱনটো চলিব গতিকে বাংলাদেশৰ ঢাকাত যেতিয়া তেওঁলোকৰ অৱস্থা অত্যন্ত বেয়া হৈছিল তেওঁলোকে ডাঙৰ ডাঙৰ চহৰ অৰ্থাৎ ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ চহৰলৈ ঢাপলি মেলিছিল লুকিং ফৰ গোল্ড ওকে সোণৰ সন্ধানত সোণ মানে আসলতে মূল্যৱান কিবা বস্তুৰ সন্ধানত বা পইচাৰ সন্ধানত জীৱিকা অৰ্জনৰ সন্ধানত তেওঁলোকে ডাঙৰ ডাঙৰ চহৰলৈ ঢাপলি মেলিছিল আৰু বৰ্তমান তেওঁলোকে ইয়াতে আছে অৰ্থাৎ বৰ্তমান তেওঁলোক কৰিছে দিল্লীত আছে আমি এইখিনি কথা পাম I have nothing else to do he matters তা matters মানে মুখেৰে মানে কিবা এটা বুজি পোৱা নোপোৱাকে কোৱা আৰু যেতিয়া লিখকে সুধিলে যে why do you do this ইয়াত আমাক প্ৰশ্নটো কৰিছিলে প্ৰশ্নটো আছিল এনেকৈ why do you do this তেতিয়া তেওঁ উত্তৰ দিছে যে I have nothing else to do মোৰ একো কৰিবলগীয়া নাই তেওঁ এনেকৈ উত্তৰ দিছে looking away তেওঁ ডাইৰেক্টলি লিখকৰ ফালে চোৱা নাই বেলেগৰ ফালে চাই উত্তৰটো দিছে go to school I say glibly okay glibly মানে এনে কোৱা আৰু কথা এটা কৈ দিলো মই বৰ বেছি মানে ভাবি চিন্তি নকোৱা আৰু realizing immediately how hollow the advice must sound কিয় কথাটো মই যেতিয়া কলো যে তোমাৰ যদি একো কাম নাই তুমি স্কুললৈ যোৱা যদি তোমাৰ এটো পঢ়াৰ বয়স কিন্তু ঘপকে মই বুজি পালো যে মোৰ এই যেটো পৰামৰ্শ কিমান আসলতে মিনিংলেছ পৰামৰ্শ আছিল এনেকুৱা এটা পৰামৰ্শ যিজন লৰাই খাদ্যৰ সন্ধানত নিজৰ মানে ভোকৰ তাৰণাত ৰব নোৱাৰি জাবৰৰ দমত বস্তু খুচৰি আছে সেইজন লৰাক যেতিয়া মই স্কুললৈ যাবলৈ কৈছো গতিকে বৰ্তমান এইটো মোৰ কাৰণে এটা মানে এটা অৰ্থহীন কথাৰ নিচিনা হৈছে তেওঁ এইটো কথা বুজি পাইছে There is no school in my neighborhood আৰু তে লৰাজনে উত্তৰ দিছে যে there is no school in my neighborhood when they build one I will go যে মোৰ সুবুৰীত কোনো স্কুল নাই আসলে লৰা ছোৱালী বিলাক ক'ত থাকে এনেকুৱা কিছুমান ঠাই থাকে স্লাম এৰিয়াত থাকে এনেকুৱা কিছুমান ঠাইত থাকে যিবিলাক ঠাই আসলতে কেৱল আৱৰ্জনাৰে ভৰপুৰ তাত কোনো ধৰণৰ মডাৰ্ন ডে ফেচিলিটিজ নাই গতিকে তেনেকুৱা এক অঞ্চলত থাকে আৰু লৰাজনে কৈছে যে যেতিয়া তেওঁলোকে স্কুল এখন বনাব মই ডেফিনেটলি যাম I will go Next কি আছে আমি চাওঁ If I start a school will you come I ask half joking okay লিখকে এতিয়া কৈছে মই মানে অকমান ধেমেলিয়া সুৰ এটাত কৈছিলো যদি মই এখন স্কুল বনাও তুমি আহিবানে লৰাজনে এতিয়া কিন্তু উত্তৰ দিছে yes he says smiling broadly খুব ধুনিয়াকৈ হাঁহি পিনে তেওঁ হয় মই যাম A few days later I see him running up to me এনেকৈ কিছুদিন পিছত কথাটো কোৱাৰ কিছুদিন পিছত লৰাজনে যেটো লৰাজন মোৰ সুবুৰীৰ ওচৰ মানে মোৰ ওচৰৰে সুবুৰীৰে গতিকে লৰাজন আহিলে মোৰ ওচৰলৈ দৌৰি আহিছে তে লৰাজনে প্ৰশ্ন কৰিছে ইজ ইউৰ স্কুল ৰেডি যে আপুনি তো স্কুল বনাম বুলি কৈছিল আপোনাৰ স্কুলখন ৰেডি হৈছে নে তেতিয়া লিখকে কৈছে ইট টেকস লংগাৰ টু বিল্ড আ স্কুল আই সে এম্বাৰেসড এট হেভিং মেড আ প্ৰমিস দ্যাট ওয়াজ নট মেন্ট এটা লিখকৰ অকমান লাজ লাগিছে এম্বাৰেস লাজ ফিল কৰিছে তেওঁ আৰু তেওঁ উত্তৰ দিছে যে এখন স্কুল বনাবলৈ বহুত দীঘলীয়া সময়ৰ প্ৰয়োজন হয় আৰু তেওঁ বুজি পাইছে যেটো প্ৰমিস তেওঁ লৰাজনক কৰিছিল সেই প্ৰমিসটো যে অৰ্থহীন প্ৰমিস আছিল
এইটো কথা তেওঁ বুজি পাইছিল বাট প্ৰমিজেছ লাইক মাইন এবাউণ্ড ইন এভৰি কৰ্নাৰ অফ হিজ ব্লিক ৱৰ্ল্ড ব্লিক মানে ডাৰ্ক অ'কে কিন্তু মোৰ নিচিনা এনেকুৱা বিভিন্ন ধৰণৰ প্ৰমিছ বা মানুহে এনেকৈ বহুত কথা দিয়ে এইসকল ল'ৰা ছোৱালীক তেওঁলোকৰ যি অন্ধকাৰ জগত বুলি এইকাৰণে কৈছে কাৰণ তাত কোনো ধৰণৰ তেওঁলোকে ভৱিষ্যত দেখা নাপায় তেওঁলোকে কেৱল এনেকুৱা ধৰণৰ কাম কৰিয়েই জীয়াই থাকিবলগীয়া হয় যে এনেকুৱা ধৰণৰ প্ৰমিছ মোৰ নিচিনা মই যে স্কুল বনাম বুলি ক'লোঁ মোৰ নিচিনা এনেকুৱা প্ৰমিছ তেওঁলোকৰ পৃথিৱীখনত বহুতেই কৰে কিন্তু তেনেকুৱা প্ৰমিছ কোনেও ফুলফিল নকৰে আফটাৰ মান্থছ অফ নয়িং হিম তো ইতিমধ্যে ল'ৰাজনৰ লগত মোৰ বহুত দেখা সাক্ষাৎ হৈ থাকে গতিকে এমাহমান হ'ল ল'ৰাজনক লগ পোৱাৰ আই আস্কড হিম হিজ নেম মই তেওঁৰ নামটো সুধিলোঁ এইটো পৰীক্ষাত আহে গতিকে তোমালোকে মনত ৰাখিবা তেওঁৰ নামটো তেওঁ খুব গৰ্বেৰে কৈছে এনাউন্স মানে ঘোষণা কৰা খুব জোৰকৈ কৈছে চাহেবি আলম হি ডাজ নট ন' হোৱাট ইট মিনছ তেওঁৰ নামটো অৰ্থাৎ চাহেবি আলমৰ মিনিংটো কি তেওঁ নাজানে ইফ হি নিউ ইটছ মিনিং লৰ্ড অফ দ্য ইউনিভাৰ্ছ তোমালোকে মনত ৰাখিবা চাহেবি আলমৰ অৰ্থ হৈছে লৰ্ড অফ দ্য ইউনিভাৰ্ছ বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হি উড হেভ এ হাৰ্ড টাইম বিলিভিং ইট যদি তেওঁ জানিলেহেঁতেন তেওঁৰ নামটোৰ অৰ্থ কি তেওঁ নিজে হয়তো বিশ্বাস নকৰিলেহেঁতেন এজন বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকীয়ে এনেকৈ জাবৰৰ দমত এটকা এটাৰ কাৰণে বা কিবা এটা বস্তুৰ কাৰণে সদায় জাবৰৰ দম খুচৰি থাকে আনৱেৰ অফ হোৱাট ইজ নেম ৰেপ্ৰেজেণ্টছ তেওঁ নাজানে তেওঁৰ নামটো কি ৰিপ্ৰেজেণ্ট কৰে হি ৰোমছ দ্য ষ্ট্ৰীট তেওঁ পথত অনাই বনাই ঘূৰি ফুৰে ৰাস্তাত অনাই বনাই ঘূৰি ফুৰে উইথ হিজ ফ্ৰেণ্ডছ তেওঁৰ বন্ধুবৰ্গৰ সৈতে এন আৰ্মি অফ বেয়াৰ ফুট বয়জ হু এপিয়াৰ লাইক দ্য মৰ্ণিং বাৰ্ডছ এণ্ড ডিছিপিয়াৰ এট নুন এন আৰ্মি মানে ইয়াত গ্ৰুপ বুজাইছে বেয়াৰ ফুট বয়জ খালী ভৰিৰে খোজকঢ়া এটা ল'ৰাৰ দল যিয়ে ৰাতিপুৱাৰ চৰাইবিলাকৰ নিচিনা ৰাস্তাত ওলায় আৰু আবেলি সময়ত তেওঁলোক নোহোৱা হৈ যায় অ'কে মানে এইটো বুজাইছে যে ৰাতিপুৱাই তেওঁলোকে সেই জাবৰৰ দোকান মানুহে কি কৰে ঘৰ চৰ ৰাতিপুৱাই সাৰে জাবৰ জোঁথৰ ৰাতিপুৱাই পেলাই দিয়ে আৰ্লি মৰ্ণিঙতে একেবাৰে গতিকে সেই জাবৰৰ দমত কিবা পায় নেকি তেওঁলোকে ৰাতিপুৱাই সন্ধানত নামে আৰু দুপৰীয়া সময়ত মানুহেতো ইমান দেৰিলৈকে ঘৰ চৰ ইমান দেৰিলৈকে নাসাৰাকৈ ৰৈ নাথাকে গতিকে তেওঁলোকে দুপৰীয়ালৈকে তেওঁলোকৰ নিজৰ জাবৰৰ দমত তেওঁলোকে দুপৰীয়ালৈকে জাবৰৰ দমত বস্তু বিচাৰি থাকে আৰু দুপৰীয়া হোৱাৰ পিছত তেওঁলোকে নিজৰ ঠাইলৈ গুচি যায় Why aren't you wearing chappals? যদি বোলে barefoot boy, barefoot মানে খালী ভৰি যেতিয়া মই ল'ৰাজনক সুধিলোঁ তেওঁলোকৰ সেই গ্ৰুপটোৰ ল'ৰা এজনক সুধিলোঁ যে why aren't you wearing chappals? chappal মানে আমি সকলোৱে জানো চেণ্ডেল তোমালোকে চেণ্ডেল কিয় নিপিন্ধা কোনোবা এজনে উত্তৰ দিছিল my mother did not bring them down from shelf okay সেই ল'ৰাজনে উত্তৰ দিছিল যে মোৰ মায়ে সেই চেণ্ডেলৰ চেল্ফৰ পৰা চেল্ফ মানে যে বস্তু কিবা কিবি থওঁ বুক চেল্ফ থাকে এনেকৈ থাকে অ'কে চ' সেই চেল্ফৰ পৰা মোক চেণ্ডেল আনি নিদিয়ে ইভেন ইফ চি ডিড হি উইল থ্ৰ' দেম অফ আনকি যদি মোৰ মায়ে চেণ্ডেল যদি চেল্ফৰ পৰা আনিও দিয়ে এটছ আনাডাৰ কোনোবা এজনে উত্তৰ দিছে ডেট ডু নট মেটছ সেই চেণ্ডেল কেইযোৰ কিন্তু মেটছ নহয় আমি সকলোৱে ইখন ভৰি চেণ্ডেল সিখন ভৰি চেণ্ডেলৰ লগত মেটছ কৰা পিন্ধো অ'কে সেইটো আমাৰ হৈছে এটা ষ্টাইল আমি অৱশ্যে সেইটোৱে আমাৰ প্ৰধান ষ্টাইল কোনোবাই অৱশ্যে বেলেগকৈ পিন্ধিব পাৰে এইটো বেলেগ কথা ডাঙৰ চেলিব্ৰিটিবিলাকে পিন্ধে আমি মাজে মাজে জুবিন গাৰ্গকো এপাত জোতা বেলেগ জোতা পিন্ধা দেখা পাওঁ সেইটো বাৰু বেলেগ কথা তেওঁলোকৰ সেইটো নিজৰ ষ্টাইল when I comment on it okay it shuffles he shuffles his feet and says nothing তেওঁ মই ইয়াৰ ওপৰত কিবা কোৱাৰ লগে লগে তেওঁ ভৰি দুখন পিছুৱাই লৈ গৈছে আৰু তেওঁ আকৌ কোৱা নাছিলে I want shoes says a third boy who has never owned a pair all his life সেই গ্ৰুপটোৰে তৃতীয়জন ল'ৰাই ক'লে যে মোক চেণ্ডেল লাগে বা মোক জোতা লাগে যিয়ে জীৱনত কেতিয়াও এযোৰ জোতা একেলগে পোৱা নাছিলে Traveling across the country, I have seen children walking barefoot in cities or village road. So, এনেচিয়াঙে বহুত ঠাই ঘূৰি ফুৰে আৰু এই ঘূৰি ফুৰোতে দেখিছে বহুত ল'ৰা ছোৱালীয়ে ৱাকিং বেয়াৰফুট খালী ভৰিৰে খোজকাঢ়া দেখিছে চহৰতে হওক বা গাঁৱতে হওক দেখিছে খালী ভৰিৰে খোজকাঢ়া It is not lack of money, but a tradition to stay barefoot is one explanation. আৰু খালী ভৰিৰে খোজকাঢ়া তেওঁ দুটা এক্সপ্লেনেশ্যন দিছে ফাৰ্ষ্ট এক্সপ্লেনেশ্যনটো হৈছে যে মানুহে পইচাৰ অভাৱত খালী ভৰি থাকে এনেকুৱা নহয় এটা পৰম্পৰা যে খালী ভৰিৰে থকাটো এটা পৰম্পৰা বহুতে কয় খালী ভৰিৰে খোজ কাঢ়িব লাগে মানুহৰ মাটিৰ লগত ভৰিৰ সংস্পৰ্শ থাকিব লাগে তেতিয়ালৈকে চকুৰ পৰা দেহ মন আমাৰ ভালে থাকে সেইটো এটা এক্সপ্লেনেশ্যন তেওঁ ক'ৰবাত শুনিছে বা আমি জানো
Second explanation to ki, I wonder if this is only an excuse to explain a perpetual state of poverty. তেওঁ দ্বিতীয় ব্যাখ্যাটোত কৈছে আসলতে যে এইটোত কথাটো আসলতে মানুহৰ যেটো পারপেচুয়াল মানে অন্তহীন মানুহৰ যি অন্তহীন দৰিদ্ৰতা এই দৰিদ্ৰতাটোক আসলতে ঢাকি ৰাখিবলৈ এই এক্সপ্লেনেশনটো দিয়া হৈছে যে মানুহে খালি ভৰিৰে খোজ কাঢ়ে আসলতে হেতু নহয় আসলতে মানুহৰ টকা নাই কাৰণে মানুহে স্যান্ডেল কিনিব নোৱাৰে আৰু বহু সংখ্যক লৰা ছোৱালীয়ে কি কৰে মানুহে সেই কাৰণে খালি ভৰিৰে খোজ কাঢ়ে বহুতে ক'ব বিচাৰে যে খালি ভৰিৰে খোজ কাঢ়াৰ ট্ৰেডিশন আসলে লিখক কৈছে খালি ভৰিৰে খোজ কাঢ়াৰ ট্ৰেডিশন হলেও তেওঁ কিন্তু এইটো কথা আসলতে আচৰিত হৈছে কাৰণ মানুহৰ টকা পইচাৰ অভাৱতে মানুহে খালি ভৰিৰে খোজ কাঢ়ে I remember a story a man from Udupi once told me. Udupi হৈছে এখন ঠাই কৰ্ণাটকৰ এখন ঠাই যিখন ঠাইৰ এজন মানুহে তেওঁক এটা কাহিনী কৈছিল কি আছিল কাহিনীটো as a young boy he would go to school past an old temple হে মানুহজনে যেতিয়া ডেকা মানে সৰু আছিল তেতিয়া তেওঁ কি কৰিছিল he would go to school past an old temple এটা মন্দিৰ পাৰ হৈ তেওঁ স্কুল এখনত গৈছিল সৰুতে where his father was a priest আৰু হে মন্দিৰটোত তেওঁৰ দেউতাক এজন পুৰোহিত আছিল priest আছিল he would stop briefly at the temple and pray for a pair of shoes আৰু স্কুললৈ যাওঁতে হে মন্দিৰতে অকনমান ৰৈছিল আৰু তেওঁ এটা প্ৰাৰ্থনা কৰিছিল কি প্ৰাৰ্থনা কৰিছিল এযোৰ জোতাৰ বাবে প্ৰাৰ্থনা কৰিছিল okay 30 years later 30 বছৰ পিছত I visited his town and the temple which was now drawn in an air of desolation okay in an air of desolation বুলি কৈছে এটা কি ক'ব বিচাৰিছে যে 30 বছৰ পিছত যেতিয়া মই হি মন্দিৰটো বা হি চহৰখন হি ঠাইখন উৰিপি ঠাইখন মই ভ্ৰমণ কৰিছিলো লিখকে বহুত ভ্ৰমণ কৰি ফুৰে তেওঁ যিখন ঠাই এতিয়া খুব নিৰ্জন ঠাই হৈ পৰিছে air of desolation বুলি কৈছে desolation মানে হৈছে নিৰ্জন in a backyard পিছফালে where lived the new priest এতিয়া সেই ঠাইখনত নতুন পুৰোহিত আহিছে সেই লৰাজনটো 30 বছৰ আগৰ কাহিনী কৈছে এতিয়া সেই ঠাইখনত নতুন এজন পুৰোহিত আহিলে মন্দিৰটোত there were red and plastic chairs এতিয়া মন্দিৰটোৰ পৰিৱৰ্তন হৈছে পৰিবেশৰ পৰিৱৰ্তন হৈছে তাত এতিয়া ৰঙা বগা প্লাষ্টিকৰ চকী পাৰি থোৱা আছে a young boy dressed in a gray uniform okay gray color uniform পিন্ধিছে এজন লৰাই 30 বছৰ পিছৰ কাহিনী wearing socks and shoes এতিয়া হে লৰাজনে কিন্তু জোতা মোজা পিন্ধি আছে এৰাই painting and threw his school bag on a folding bed paint মানে ভাগৰত অহা যেটো আমাৰ ফেপাই অহা বুলি কোৱা হয় সো স্কুলৰ পৰা আহে ভাগৰত আহি পিনে তেওঁ কি কৰে স্কুল বেগটো ফোল্ডিং বিছনাখনত দলিয়াই থৈ দিয়ে আৰু ভাগৰতে looking at the boy I remembered a prayer another boy had made to the goddess when he had finally got a pair of shoes যেটা 30 বছৰ পিছত এই লৰাজনক মই দেখিলো তেতিয়া মই এই 30 বছৰ আগৰ লৰাজনৰ কথাটো মনত পৰিছিল যিজন লৰাই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল স্কুললৈ যোৱাৰ আগতে যে মোক এযোৰ জোতা দিয়া এনেকে হেতু কথা তেওঁৰ মনত পৰিছে let me never lose them আৰু সেই লৰাজনে প্ৰাৰ্থনা কৰোতে যেতিয়া যে জোতা পাইছিল তেওঁ কি কৈছিল let me never lose them এই জোতাযোৰ যাতে মই কেতিয়াও নেহেৰুৱাম okay the goddess has granted his prayer ভগৱানে তেওঁৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিছে young boys like the son of the priest now wore shoes এতিয়া পুৰোহিতৰ সেই মানে লৰা ছোৱালী বিলাকে কি কৰে জোতা পিন্ধে but many others like the rake pickers okay rake picker মানে ইয়াত তোমালোকে দেখিছা rake pickers মানে হৈছে যিয়ে জাবৰৰ দমত বা তেনেকুৱা ধৰণৰ লেতেৰা ঠাইত বস্তু বিচাৰি ফুৰে স্লাম এৰিয়া বিলাকত তোমালোকে ছবিখনত নিশ্চয় দেখিছা who is called a rake picker in my neighborhood remains shoeless গতিকে মোৰ ওচৰ চুবুৰীয়াৰ যিবিলাক ৰেক পিকাৰ্ছ আছে এতিয়াও তেওঁলোকে কিন্তু shoeless অৰ্থাৎ জোতাহীন ভাবে জোতা নোহোৱাকৈ ঘূৰি ফুৰে তাৰমানে লেখকে এই কাহিনীটো এইটো বুজা বিচাৰিছে যে আজিকালি মন্দিৰৰ পুৰোহিতৰো পৰিৱৰ্তন হৈছে মন্দিৰৰ পুৰোহিতৰ লৰা ছোৱালীৰ অৱস্থাৰো পৰিৱৰ্তন হৈছে কাৰ অৱস্থাৰ পৰিৱৰ্তন হোৱা নাই কেৱল এই ৰেক পিকাৰ্ছ বিলাকৰ এই দুখীয়া লৰা ছোৱালীখিনিৰ কোনো পৰিৱৰ্তন হোৱা নাই তেওঁলোকে যি 30 বছৰ আগতে তেওঁলোকৰ যি অৱস্থা আছিল আজি 30 বছৰ পিছত তেওঁলোকৰ একেই অৱস্থা আছে হে গ্ৰাইন্ডিং পভাৰ্টি যেটো শোষণ হে যেটো দৰিদ্ৰতা তাৰ মাজতে তেওঁলোকে জীয়াই থাকিবলগীয়া হৈছে আৰু লিখকে এই লেসনত আসলতে হেতু কথাই কবলৈ
কৈ আছে ওকে নেক্সট আমি কি আছে চাই লওঁ মাই একুৱেইণ্টেন্স উইথ দ্য বেয়াৰফুট ৰেগ পিকাৰ্ছ এই গোটেই কথাখিনি খুব ইম্পৰ্টেণ্ট পৰীক্ষাত বহুত আহে এই কুৱেশ্যনটো এই পেৰাগ্ৰাফটোৰ ওপৰত মাই একুৱেইণ্টেন্স উইথ দ্য বেয়াৰফুট ৰেগ পিকাৰ্ছ লিডছ মি টু Simapuri okay Simapuri a place on the periphery of Delhi yet miles away from it metaphorically মানে ডাইৰেক্ট কম্পেৰিজন নহয় এটা সিম্বলিক্যালি কৈছে যে মোৰ যে একুৱেইণ্টেন্স এই লৰাগিটাৰ লগত যিবিলাক ৰেগ পিকাৰ্ছ আছে যিবিলাক জাবৰৰ দমত বস্তু বিচাৰি ফুৰে বা তেনেকুৱা লেটাৰা আৱৰ্জনাৰ পৰা বস্তু বিচাৰি ফুৰে খালী ভৰিৰে এই পৰিস্থিতিয়ে মোক সীমাপুৰীলৈ লৈ গ'ল সীমাপুৰী ক'ত এনেকুৱা এখন ঠাই যিখন দিল্লীৰ ভিতৰতে কিন্তু তথাপিও দিল্লীৰ পৰা বহু মাইল দূৰত দিল্লী হৈছে ভাৰতৰ ৰাজধানী গতিকে ভাৰতৰ ৰাজধানী দিল্লী বহুত উন্নত কিন্তু দিল্লীত সীমাপুৰী নামৰ এখন ঠাই আছে সেই ঠাইখন দিল্লীৰ ভিতৰত থাকিও দিল্লীৰ পৰা মানে ফেচিলিটিজ হা সুবিধাত বহুত আঁতৰ যিদৰে মুম্বাই ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ চহৰ বা ব্যস্ত চহৰ তাত ধাৰাভি বুলি এখন ঠাই আছে মানে এছিয়াৰ লাৰ্জেষ্ট স্লাম এৰিয়া গতিকে মুম্বাইত মানুহে যি কল্পনা কৰে মুম্বাইত গোটেই ভাৰতবৰ্ষ মুম্বাই বা দিল্লী প্ৰাণ কেন্দ্ৰ গতিকে মুম্বাইত যিদৰে ধাৰাভি আছে দিল্লীতো তেনেকৈ সীমাপুৰী নামৰ স্লাম এৰিয়া কিছুমান আছে Those who live here are squatters who came from Bangladesh back in 1971. So 1971 কি হৈছিলে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল আৰু সেই যুদ্ধৰ সময়তে বহু মানুহ ভাৰতবৰ্ষলৈ আহিছিল আৰু তাৰ ভিতৰত দিল্লীৰ সীমাপুৰীলৈ বহুত মানুহ আহিছিল আৰু স্কোৱাটাৰ্ছ আছিল স্কোৱাটাৰ্ছ মানে হৈছে অঘৰী মানুহ যাৰ কোনো পাৰ্মানেণ্টলি তেনেকুৱা ধৰণৰ ঘৰ চৰ নাথাকে Saheb's family is among them or Sahebor পৰিয়ালটো তেনেকুৱা স্কোৱাটাৰ ফেমিলি আছিল যিয়ে 1971 তে বাংলাদেশৰ পৰা আহিছিল ভাৰতৰ দিল্লী অৰ্থাৎ সীমাপুৰীলৈ সীমাপুৰী was then a wilderness 1971 ত সীমাপুৰী এখন কি আছিল প্ৰায় মানে স্লাম এৰিয়া আছিল আৰু স্লাম এৰিয়া মানে কি অলপ লেটাৰা ঠাই আছিল wilderness বুলি কৈছে it still is এতিয়াও এখন স্লাম এৰিয়া but it is no longer empty কিন্তু এতিয়া এই ঠাইখন এটা ওয়াইল্ডাৰনেস বুলি কলে আমি অকমান গছগছনি ভৰা ঠাই বুলিও ক'ব পাৰো তেনেকে গতিকে সেই সময়ত 1971 ত ঠাইখন খালি আছিল কিন্তু এতিয়া খালি ঠাই নহয় এটা মানুহে ভৰি গৈছে ইন স্ট্ৰাকচাৰছ অফ মাড ওকে উইথ roofs of tin and tarpaulin মানে হৈছে পানী নপৰিবলৈ এখন ডাঠ আৱৰণ কাপোৰৰ হ'ব পাৰে বা প্লাষ্টিকৰ হ'ব পাৰে টিন মেনটো আমি জানো এই টিন So, ইয়াত থকা মানুহৰ ঘৰবিলাক কেনেকুৱা মাটিৰ ঘৰ মানুহে ত্ৰিপাল বা তেনেকুৱা টিনৰে চালি বনাইছে বৰষুণৰ পৰা বা ৰ'দৰ পৰা বাচিবলৈ ডিভয়েড অফ সুৱেজ এণ্ড ড্ৰেইনেজ ইয়াত কোনো নলা নৰ্দমাৰ ব্যৱস্থা নাছিলে সুৱেজ এণ্ড ড্ৰেইনেজ অৰ ৰানিং ৱাটাৰ তাত কোনো ৰানিং ৱাটাৰ নাই আৰু ইয়াত কিমান মানুহ বাস কৰে 10,000 ৰেগ পিকাৰ্ছ প্ৰায় 10,000 মানুহ ইয়াত বাস কৰে They have lived here for more than 30 years. ইয়াতে তেওঁলোকে প্ৰায় 30 বছৰতকৈ বেছি আছে without an identity তেওঁলোকৰ কোনো পৰিচয় নাই without permits but with ration cards that get their names on voters list and enable them to gain fruits. তেওঁলোকৰ পৰিচয় বুলিবলৈ একো ডকুমেন্টছ নাই মাত্ৰ এখন এই কাৰ্ড আছে লিখন আছে ৰেশন কাৰ্ড আমিতো সকলোৱে জানো ৰেশন কাৰ্ড কি বস্তু আৰু এই ৰেশন কাৰ্ডখনৰ জৰিয়তে তেওঁলোকৰ ভোটাৰ লিষ্টত নাম থাকে আৰু ৰেশন কাৰ্ডৰ জৰিয়তে তেওঁলোকে কি কৰে গ্ৰেইন ওকে খাদ্য দোকানৰ পৰা লব পাৰে ফুড ইজ মোৰ ইম্পৰ্টেণ্ট ফৰ সাৰ্ভাইভেল দেন এন আইডেন্টিটি সো কিছুমান মানুহৰ কাৰণে নিজৰ পৰিচয়তকৈ খাদ্যটো বেছি গুৰুত্বপূৰ্ণ এতিয়া যিখিনি মানুহৰ সম্বল আছে যিখিনি মানুহৰ মানে নিজৰ এটা পৰিচয় আছে তেওঁলোকৰ ধৰা আধাৰ কাৰ্ড আছে বা বিভিন্ন ধৰণৰ আইডেন্টিটি কাৰ্ড আছে পেন কাৰ্ড আছে সো সেই তেওঁলোকক সেইখিনি লাগে তেওঁলোকে বিভিন্ন কামত ব্যৱহাৰ কৰিব কিন্তু এইখিনি মানুহক তেওঁলোকক আধাৰ কাৰ্ড কি বস্তু পেন কাৰ্ড কি বস্তু ড্ৰাইভিং লাইসেন্স কি বস্তু এনেকুৱা ধৰণৰ কোনো এইবিলাকৰ দৰকাৰেই নহয় কাৰণ তেওঁলোকৰ কাৰণে খাদ্যটো হৈছে মেইন কথা তেওঁলোকক জীয়াই থাকিবলৈ খাদ্য লাগে পৰিচয় নালাগে ইফ এট দ্য এণ্ড অফ দ্য ডে যদি দিনটোৰ শেষত we can feed our families and go to bed without an aching stomach okay ভকাটোৰ পেট এটা লৈ অৰ্থাৎ ভকত যদি আমি টুপনি মাৰিবলগীয়া নহয় we would rather live here than in the fields that gave us no grain আমি ইয়াতেই থাকিম okay আমাৰ সেই নিজৰ ঠাইখনৰ তেনেকুৱা পথাৰত থকাতকে য'ত
আমি খাবলৈ নাপাওঁ আমি ইয়াতেই থাকিম লেতেৰা ঠাই হ'লেও কাৰণ ইয়াতে আমি অন্তত দিনটোৰ শেষত এবেলা হ'লেও আমি ৰাতি আসলে ভকত থাকিবলগীয়া ইয়াত নহয় গতিকে ইট ইজ বেটাৰ টু লিভ হিয়াৰ দেন টু লিভ ইন দোজ ফিল্ডছ হুইচ গিভ আছ নো ফুড আৰু এইখিনি কথা কোনে কৈছিল সেই যে গ্ৰুপ অফ women in tattered sarees when I asked them why they left their beautiful land of green fields and rivers okay মই যেটা হৰিছিলো তোমালোকৰ সেই ধুনিয়া খেতি পথাৰ হেউজিয়া খেতি পথাৰ নদী তোমালোকে কি হৰিছিলা তেতিয়া তেওঁলোকে উত্তৰ দিছিল যে আমি তাত খাবলৈ নাপাওঁ আৰু ইয়াত আমি লেতেৰা ঠাইত থাকিলেও কদৰ্যময় ঠাইত থাকিলেও আমি অন্তত ইয়াত খাবলৈ পাইছো wherever they find food যদি তেওঁলোকে খাদ্য পায় they pitch their tents at the that become transit homes যদি তেওঁলোকে খাদ্য পায় তেওঁলোকে তাহাতে তেওঁলোকৰ টেন্ট পুতিলে মই কৈছো স্কোৱাটাৰ্স বুলি অঘৰি ওকে তো তেওঁলোকে তেওঁলোকৰ ট্ৰানজিট হোম মানে যেটো বস্তু এঠাইৰ পৰা আনঠাইলৈ নিব পাৰি পাৰ্মানেন্ট নহয় তেওঁলোকে নিজৰ ঘৰ বনাই লয় চিলড্ৰেন গ্ৰো আপ উইথ দেম ল'ৰা ছোৱালীবিলাকৰ তেওঁলোকৰ দৰে তেওঁলোকৰ লগতে এনেকৈ ডাঙৰ হয় টেন্টত থাকি বা এনেকৈ জাবৰৰ দমত বা স্লাম এৰিয়াত থাকি ডাঙৰ হয় বিকামিং পাৰ্টনাৰ্ছ ইন সাৰ্ভাইভেল তেওঁলোকৰ জীৱনত বা তেওঁলোকৰ এই যে জীয়াই থকাৰ সংগ্ৰাম এই সংগ্ৰামত তেওঁলোক কি হয় পাৰ্টনাৰ হয় এন্ড সাৰ্ভাইভেল ইন সিমাপুৰী মিন্স ৰেড পিকিং ভেৰি ভেৰি ইম্পৰ্টেন্ট হোৱাট ইজ সাৰ্ভাইভেল ইন সিমাপুৰী সিমাপুৰীত সাৰ্ভাইভেল মানে হৈছে সিমাপুৰীত জীয়াই থাকিবলৈ হতে মানে কি কৰিব লাগিব ৰেড পিকিং কৰিব লাগিব এই জাবৰৰ দমত বস্তু বিচাৰিব লাগিব মানে থ্ৰু দ্য ইয়াৰ্ছ বছৰৰ পিছত বছৰ ধৰি ইট হেজ একুৱাৰ্ড দ্য প্ৰপৰ্চন অফ এ ফাইন আৰ্ট বছৰৰ পিছত বছৰ ধৰি এনেকৈ বস্তু বিচাৰতে কোনে কিমান ভাল বস্তু বিচাৰিব পাৰে এইটো এটা কলাৰ নিচিনা হৈ গৈছে ইট বিকামছ এন আৰ্ট এইটো এটা আৰ্টৰ নিচিনা হৈ পৰিছে তাৰ মানে গাৰ্বেজ টু দেম ইজ গোল্ড আৰু এই জাবৰৰ দমবিলাক তেওঁলোকৰ কাৰণে যেনে এটা সোণৰ এটা ভঁৰাল তাত কিবা এটা পাব তেওঁলোকে আৰু সেই কিবাটোৰে তেওঁলোকে চলিব তেওঁলোকৰ কাৰণে জাবৰৰ দমত বস্তু কোনোবা এটা প্লাষ্টিকৰ বটল পাব পাৰে সেইটো বিকিব পাৰে কোনবাই সাপোজ ঘৰ হাৰতে কোনবা মানুহে কিবা এটা পেলাই দিলে 10 টকা এখন ভুলতে গ'ল ওকে হেতুৰ কাৰণে তেওঁলোকে তাত মানে বিচাৰি ফুৰে ইট ইজ देयर ডেইলি ব্ৰেড আ রুফ ওভাৰ देयर হেডস এই গাৰ্বেজ বিলাকে তেওঁলোকৰ কাৰণে দিনটোৰ খাদ্য এই গাৰ্বেজ বিলাকে তেওঁলোকৰ কাৰণে মূৰৰ চালি ওকে রুফ ইভেন ইফ ইট ইজ এ লিকিং রুফ সেই রুফেৰে আনকি পানী পৰক হেতু তেওঁলোকৰ ডাঙৰ বস্তু নহয় কিন্তু কিবা এটা যে পাইছে হেতুৱে তেওঁলোকৰ কাৰণে যথেষ্ট বাট ফৰ এ চাইল্ড ইট ইজ ইভেন মোৰ কিন্তু এটা শিশুৰ কাৰণে এটো তাতকেও বহুত বেছি জাবৰৰ দমটো তেওঁলোকৰ কাৰণে বহুত বেলেগ বস্তু আসলে এইটো মিনিংফুলি কৈছে যে তাত তেওঁলোকে এনেকৈ বস্তু খুচৰি কিবা পোৱাৰ এটা যে আশা সেই আশাটো তেওঁলোকৰ কাৰণে বহুত এটা ডাঙৰ আশা বুলি ইয়াত কৈছে I sometimes find a rupee, even a 10 rupee note. So, the title is also sometimes I find a rupee, even a 10 কেতিয়াবা মই 10 টকা এখন পাওঁ আসলে 10 টকাৰ মূল্য আজিকালি 10 টকাৰ মূল্যনো কিমান কিন্তু তেওঁলোকৰ কাৰণে সেই 1 টকাটো বা 10 টকাটো বহুত বেছি মূল্যৱান কেতিয়াবা পায় 10 টকা এখনো পায় সাহেব says his eyes lighting up আৰু যদি তেওঁ কয় যে মই 10 টকাটো পাওঁ তেতিয়া তেওঁ যেন চকু দুটা উজলি উঠিছে কাৰণ তেওঁলোকৰ কাৰণে 10 টকা বহুত মূল্যৱান when you can find a silver coin in a heap of garbage তুমি যদি কেতিয়াবা ৰূপৰ মুদ্ৰা এটা পোৱা এটা জাবৰৰ দমত you don't stop scrounging okay scrounging মানে searching তুমি বিচৰাটো কেতিয়াও stop নকৰা for there is hope of finding more কাৰণ তুমি সিলভাৰ কইন যদি এটা পাইছা আৰু বেছিকে পোৱাৰ এটা আশা থাকে It seems that for children garbage has a meaning different from what it means to their parents. এনেকুৱা অনুমান হয় এনেকুৱা লাগে যেন ডাঙৰ বিলাকৰ কাৰণে দেউতাকহঁতৰ কাৰণে গাৰ্বেজৰ যি মিনিং তেওঁলোকে জানে ডাঙৰ বিলাকে বুজি পায় যে গাৰ্বেজ তেওঁলোকৰ কাৰণে কেতিয়াও ভাল বস্তু হ'ব নোৱাৰে তেওঁলোকে জীৱনৰ জীয়াই থকাৰ অৰ্থ এই গাৰ্বেজ যে হ'ব নোৱাৰে তেওঁলোকে এইটো কথা বুজি পায় কিন্তু ল'ৰা ছোৱালী বিলাকৰ কাৰণে এইটো এটা ওয়ান্ডাৰ এটা এডভেঞ্চাৰাছ এক্টিভিটি মানে তেওঁলোকৰ কাৰণে For the children it is wrapped in wonder okay children বিলাকে কি কৰে যে নিয়াতে কিবা এটা পাব তেওঁলোকে এই বস্তুবিলাক যেন কোনোবাই ঢাকি ৰাখিছে আৰু ইয়াত খুচৰি যে আমি এটা ডাঙৰ বস্তু এটা পাম তেওঁলোকৰ কাৰণে সৰু বাচ্চাবিলাকৰ কাৰণে তেনেকুৱা যেন অনুমান হয় for the elders it is a means of survival ডাঙৰ বিলাকৰ কাৰণে এটো জীয়াই থকাৰ এটা সম্বল জীয়াই থকাৰ এটা উপায় next কি আছে চাই লওঁ one winter morning I see Saheb standing by the fence gate
of the neighborhood club. So ইদিনাখন শীতৰ এটা ৰাতিপুৱা মই চাহেবক দেখা পালোঁ অৰ্থাৎ চাহেবী আলমক দেখা পালোঁ তেওঁ কি কৰিছে ফেন্স গেট তোমালোকে ইয়াত দেখিছা ফেন্স গেট কেনেকুৱা নেইবাৰহুড মোৰ ওচৰত এটা ক্লাব আছিলে আৰু সেই ক্লাবটোত চাৰিওফালে কি কৰা আছিল বেৰ ডিফেন্স মানে বেৰ ওকে বেৰ দিয়া আছিলে তা চাহেবে তাতে থিয় হৈ আছে watching two young men dressed in white playing tennis আৰু সেই ফেন্সৰ ভিতৰত দুজন মানুহে কি কৰিছে বগা ড্ৰেছ পিন্ধি মানে টেনিছ খেলিছে আমি জানো টেনিছ খেলতে সাধাৰণতে বগা পোছাক ব্যৱহাৰ আজিকালি অৱশ্যে কালাৰফুল পোছাক আহিলে আগতে টেনিছত বা যিকোনো খেলতে আগতে বগা পোছাকেই বেছি আছিলে এতিয়া বিভিন্ন কালাৰফুল পোছাক আহিলে আই লাইক দ্য গেম চাহেবে কৈছে মই এই খেলবিধ খুব ভাল পাওঁ হি হামছ তেওঁ হুমুনিয়াহ কৈছে হুমুনিয়াহ এইকাৰণে বুজাইছে এইটো যে তেওঁ খেলিব নোৱাৰে কাৰণ টেনিছ হৈছে পৃথিৱীৰ অন্যতম এবিধ চহকী খেল content to watch it standing behind the fence content মানে satisfied তেওঁ এই ফেন্সৰ বাহিৰৰ পৰাই চাই পিনে তেওঁ কি কৰে সন্তুষ্টি লাভ কৰে I go inside when no one is around যেতিয়া ভিতৰত কোনো নাথাকে তেতিয়া মই ভিতৰলৈ যাওঁ he admits তেওঁ স্বীকাৰ কৰিছে কথাটো the gatekeeper lets me use the swing gatekeeper মোক কেতিয়াবা বলটো বা এনেকে খেলিবলৈ দিয়ে বা দলিয়াবলৈ দিয়ে Saheb too is wearing tennis shoes. Sahebo tennis shoe pindi ase. Okay, that look strange over his discolored shirt and shorts. Ami janu hokol eta uniform thake. Schoolor eta uniform thake. Schooloto ami GT dress ba GT jota pindibo noaru. Kheloto ami dhunia tenegua ki thake. Jersey thake jota ba tenegua nor shirt pen ji hoy sport t-shirt tenegua uniform থাকে সাহেবেও ইয়াতে টেনিছ শ্বু পিন্ধিছে কিন্তু তেওঁৰ শাৰ্ট আৰু তেওঁৰ যি হাফ পেন্ট শৰ্ট মানে হাফ পেন্ট বুলিছে হেতুৰ কোনো মিলা নাই মেচ হোৱা নাই তাৰ মানে কিয় মেচ হোৱা নাই কাৰণ সাহেবে এই যে জোতা পিন্ধিছে এই জোতা তেওঁ আসলতে কৰবাত যাবৰ দমত বিচাৰিছে মানুহে এটা পেলাই দিছে এতিয়া জোতাজোৰৰ লগত মিলাব পৰা তেওঁৰ ড্ৰেছ বেলেগ নাছিলে ওকে হেখিনি তেওঁৰ সম্বল নাই someone gave them to me কোনোবাই ইয়াত কৈছে আসলতে যে কোনোবাই তেওঁক এইটো দিছে বা তেওঁ কৰবাত পাইছে এনেকুৱা he says in the manner of an explanation তেওঁ যেন কথাটো ব্যাখ্যা কৰি বিচাৰিছে কোনোবাই মোক দিছে এনেকে the fact that they are discarded shoes of some rich boy who perhaps refused to wear them because of a hole in one of them does not bother him discarded মানে ৰিজেক্ট কৰা এই কথাটো যেটো এই ঘটনা মানে তেওঁ যে জোতাজোৰ দিছে এই কথাটোৰ আসল সত্যটো কি আছিল যে এই জোতাজোৰ কোনোবাই ৰিজেক্ট কৰিছে কোনে ৰিজেক্ট কৰিছে some rich boy কোনোবা হয়তো ধনী মানুহে নিপিন্ধে কাৰণ কিয় নিপিন্ধে because of a hole এটা ফুটা হৈছে in one of them জোতাজোৰৰ এপাতত এটা ফুটা হৈছে এতিয়া আমি এপাত জোতা যেতিয়া ফুটা হৈছে আমি এপাত জোতা বজাৰত কিনিবলৈ নাপাওঁ আমি মানে এটো সদায় পেয়াৰ হিচাপে থাকে জোৰ হিচাপত থাকে আমি দুই পাতে কিনিব লাগিব গতিকে এপাত বেয়া হোৱাৰ লগে বাকি পাত ভালে থাকিলেও সেই পাতৰ কোনো কাম নাই গতিকে ইয়াতে সেই ধনী মানুহৰ লৰাজনৰ জোতাজোৰ এপাতত ফুটা হৈছে গতিকে এইটো কাক দিছে সাহেবক দিছে আৰু কিন্তু সাহেবে এই কথাটো কোনো গুৰুত্ব দিয়া নাই যে জোতাজোৰ এপাতত মানে ফুটা আছে তেওঁ পিন্ধিব পাৰিছে সেইটোৱে তেওঁৰ কাৰণে ডাঙৰ কথা for one who has walked barefoot যিয়ে সদায় খালি ভৰিৰে খোজ কাঢ়িছে তোমালোকে ইয়াত ছবিখনত নিশ্চয় দেখিছা খালি ভৰিৰে খোজ কাঢ়িছে even shoes with a hole is a dream come true আনকি এবাৰ জোতা য'ত ফুটা আছে হেটো তেওঁৰ কাৰণে এটা সপোন পূৰণ হৈছে জোতা পিন্ধিব পোৱাৰ সপোনটো পুৰা হৈছে কিন্তু যিখন খেল চাই আছে so intently ইমান আগ্ৰহেৰে is out of his reach এই খেলবিধ কিন্তু তেওঁৰ পৰা বহু দূৰত এই খেলবিধ তেওঁ খেলিব নোৱাৰে কাৰণ এই খেলবিধ হৈছে বহুত ধনী মানুহৰ খেল এতিয়া ক্ৰিকেট ফুটবল আমি খেলিব পাৰো কিন্তু টেনিছ গল্ফ এইবিলাক আসলতে আমি মানে পটকে খেলিব নোৱাৰো This morning, Saheb is on his way to the milk booth. আজি ৰাতিপুৱা সাহেবে তেওঁৰ গাখীৰৰ দোকানখনলৈকে গৈছে In his hand is a steel canister. Canister তোমালোকে ইয়াত দেখিছা canister কি বস্তু canister হৈছে এটা ষ্টিলৰ এটা পাত্ৰ ওকে তেওঁৰ হাতত আজি canister এটা আছে তেওঁ কৈছে I now work in a tea stall down the road তেওঁ এনেকৈ কৰবাত দেখাই দি পিনে কৈছে হে ৰাস্তাৰ কাষতে ৰাস্তাৰ ঠিক হেতু পাৰে বা ৰাস্তাৰ অকমান হিফালে মই এখন চাহৰ দোকানত কাম কৰো he says pointing in the distance দূৰলৈ দেখাই দিছে I am paid 800 rupees
rupees and all my meals. মোক কিমান দিয়া হয় মাহেকত 800 টকা দিয়া হয় আৰু গোটেই খাদ্য মোক দিয়া হয় বাৰে বাৰে খাদ্যৰ ওপৰত জোৰ দিছে কাৰণ তেওঁলোকৰ কাৰণে খাদ্যটো ডাঙৰ বস্তু Does he like the job? তেওঁৰ কামটো ভাল পায়নে I asked মই সাহেবক সুধিছিলো যে তুমি তোমাৰ কামটো ভাল পাইছানে আগতে তুমি ৰেক পিকাৰ আছিলা জাবৰৰ দমত বস্তু বিচাৰি ফুৰিছিলা আজি তুমি এখন চাহৰ দোকানত কাম কৰা 800 টকা দিয়ে তোমাক খাদ্য দিয়ে his face I see has lost the carefree look তেতিয়া মই তেওঁক সেই প্ৰশ্নটো সুধাৰ লগে লগে তেওঁৰ মুখত সেই ট্ৰাবল যিটো এটা কষ্ট বা যিটো এটা দুখৰ যিখন ছবি সেইটো আজি তেওঁৰ সেই ছবিখন তেওঁৰ মুখত নাই The steel canister seems heavier than the plastic bag he would carry so lightly over his shoulder. আজি তেওঁ যিটো steel canister লৈ গাখীৰ নিবলৈ আহিছে এনে লাগিছে যেন steel canisterটো তেওঁৰ যিখন প্লাষ্টিক বেগ লৈ আগতে ঘূৰি ফুৰিছিল জাবৰৰ দমত কান্ধত লৈ যিখন প্লাষ্টিকৰ বেগ লৈ ঘূৰি ফুৰিছিল আজি steel canisterটো সেই প্লাষ্টিকৰ বেগখনতকৈ কি লাগিছিল তেওঁৰ কাৰণে গধুৰ যেন অনুমান হৈছিল কিয় আমাক কৈছে the bag was his প্লাষ্টিকৰ বেগখন তেওঁৰ নিজৰ আছিল ইয়াত তেওঁ বস্তু বিচাৰিবও পাৰে বস্তু নিবিচাৰিবও পাৰে আজি যিটো কেনিষ্টাৰ তেওঁ লৈ আহিছে সেই হোটেলৰ মালিকক সময়মতে গাখীৰ দিব লাগিব হোটেলৰ মালিকৰ কথা শুনিব লাগিব গতিকে আজি তেওঁ হোটেলৰ মালিকৰ মানে অৰ্ডাৰত তেওঁ চলিবলগীয়া হৈছে আগতে তেওঁ প্লাষ্টিকৰ বেগখন যেতিয়া লৈছিল তেওঁ নিজেই নিজৰ মালিক আছিল he was his own master The canister belongs to the man who owns the tea shop. A canister to car, তেওঁ নিজৰ নহয় প্লাষ্টিক বেগখন কাৰ তেওঁ নিজৰ সাহেব is no longer his own master সাহেব এতিয়া আৰু তেওঁ নিজৰ গৰাকী হৈ থকা নাই So ইয়াতে আমাৰ ফাৰ্স্ট পাৰ্টটো হে হৈছে এতিয়া নেক্সট পাৰ্টটো I want to drive a car এটো আমি সেকেন্ড পাৰ্ট হিচাপে মই বেলেগ এটা লেসনত আৰম্ভ কৰিম So আমি আজি এই গোটেই লেসনত আসলে কি পালো মই অকনমান ৰেপ আপ কৰিব বিচাৰিছো অকনমান আকৌ থুলমুলকে ক'ব বিচাৰিছো যে এজন লৰা আসলে সেই লৰাজনে গোটেই ৰেক পিকাৰ্স বিলাককে ৰিপ্ৰেজেন্ট কৰিছে যিমান আমাৰ ভাৰতবৰ্ষতে হওক বা পৃথিৱীৰ অন্যান্য দেশবিলাকতে হওক যিবিলাক লৰাক আসলে শোষণ কৰি থকা হৈছে সেই লৰাবিলাকৰ যি অৱস্থা সেই মানুহখিনিৰ যি অৱস্থা সাহেব হৈছে এটা উদাহৰণ হে সাহেবত আহিছিল ঢাকাৰ পৰা কিয় আহিছিল কাৰণ ঢাকাত তেওঁলোকে নিজৰ জিয়াই থকাৰ যি সংগ্ৰাম তাত সফল হ'ব পৰা নাছিল খাবলৈ তাত অভাৱ হৈছিল গতিকে আমাৰ ভাৰতলৈ আহিছে দিল্লীত আহিছে দিল্লী এটা উদাহৰণ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এতিয়াও তেনেকুৱা মানুহ আছে গতিকে এনিচিয়াঙে সেই লৰাজনক লগ পাই লৰাজনক খুধে যে তুমি স্কুললৈ কিয় নোযোৱা লৰাজনে উত্তৰ দিয়ে স্কুল নাই মই কেনেকৈ যাম স্কুল এখন বনাই দিওঁতে যাম বুলি কৈছিল তেতিয়া লৰাজনে আকৌ সুধিছিল যে আপোনাৰ স্কুলখন হ'ল নে কিন্তু মানুহজনে তেতিয়া বুজিছিল যে এনেকুৱা ধৰণৰ আসলে প্ৰমিস কৰিব নাপায় কাৰণ এই মানুহখিনিক বা এই লৰাছলিখিনিক বহুত এনেকুৱা প্ৰমিস কৰে যিয়ে কেতিয়াও এই প্ৰমিস বিলাক ফুলফিল নকৰে তাৰ পিছত সাহেবৰ নামৰ অৰ্থটো তেওঁ ক'লে যে সাহেবৰ নামৰ অৰ্থটো এটা আসলে সাংঘাতিক মিনিং আছে লৰ্ড অফ দা ইউনিভাৰ্স তেওঁ নিজেই নাজানে জানিলে তেওঁ হয়তো কেতিয়াও বিশ্বাসই নহ'লহেঁতেন তাৰপিছত চেণ্ডেল নিপিন্ধে উদাহৰণটো দিলে চেণ্ডেল কিয় নিপিন্ধে যে বহুতে এটা ট্ৰেডিশন বুলি ক'ব খোজে আসলে হেতু নহয় ট্ৰেডিশন নহয় আসলে পইচাৰ অভাৱতে বহুত মানুহে এতিয়াও খালি ভৰিৰে খোজ কাঢ়ে তাৰপিছত উৰিপিৰ এটা তেওঁ কাহিনী ক'লে যে উৰিপি 30 বছৰ আগত আৰু 30 বছৰ পিছত একেই মন্দিৰ একেই পুৰোহিত আজি কিন্তু 30 বছৰ আগত পুৰোহিতৰ অৱস্থা পৰিৱৰ্তন হৈছে কিন্তু কাৰ পৰিৱৰ্তন হয় এই ৰেক পিকাৰ্স বিলাকৰ পৰিৱৰ্তন হোৱা নাই তাৰপিছত সীমাপুৰীৰ কথা ক'লে সীমাপুৰী এনেকুৱা এখন প্লেস যিখন প্লেস 1971 ৰ পিছত দিল্লীৰে এখন প্লেস যিখন প্লেসত 1971 ৰ পিছত ঢাকাৰ পৰা বহুত মানুহ আহিছিল আৰু এই মানুহবিলাকৰ অৱস্থা অত্যন্ত বেয়া ইয়াত প্ৰায় 10000 মানুহ থাকে এই মানুহবিলাকৰ নিজৰ এটা পাৰ্মানেন্ট ঘৰ নাই খাবলৈ আসলে খাদ্য নাই তেওঁলোকৰ কেৱল ৰেশন কাৰ্ড এখন আছে আৰু সেই ৰেশন কাৰ্ডখনেই তেওঁলোকৰ আইডেন্টিটি গতিকে এনেকুৱা ধৰণৰ কথা আমাক ইয়াত কৈছে আৰু কৈছে যে কেতিয়াবা তেওঁলোকে জাবৰ দমত 10 টকাটো পায় গতিকে 10 টকাটো তেওঁলোকৰ কাৰণে বহুত মূল্যৱান হৈ পৰে আৰু জাবৰৰ দমটো ডাঙৰবিলাকৰ কাৰণে ইয়াৰ অৰ্থ বেলেগ আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে ইয়াৰ অৰ্থটো বেলেগ সাহেবে এনেকৈ ঘূৰি ফুৰোতে তেওঁ টেনিছ খেলা এখন কোৰ্ট দেখা পাইছে কিন্তু সেই কোৰ্টখনৰ ভিতৰত তেওঁ খেলি থকা অৱস্থাত যাব নোৱাৰে কিন্তু যেতিয়া খেল নহয় গেটকিপাৰজনে তেওঁ কেতিয়াবা সোমাবলৈ দিয়ে আৰু তাতে তেওঁ বলটো কেতিয়াবা সুইং কৰে বলটো দলিয়াবলৈ দিয়ে আৰু এইটো বুজাইছে যে টেনিছ খেল তেওঁলোকে কেৱল ভাবিব পাৰে কিন্তু
বাস্তৱত সেই খেল তেওঁলোকৰ পৰা বহু দূৰত চাহেবে আজি এখন দোকানত কাম কৰে 8 টকাত কাম কৰে য'ত খাদ্য দিয়ে আজি তেওঁৰ কষ্ট কিছু কমিছে কিন্তু কষ্ট কমিলেও তেওঁ কিন্তু আজি নিজেই নিজৰ মালিক নহয় তেওঁ বেলেগৰ আন্ডাৰত কাম কৰে সো এইখিনি মেইন কথাখিনি তোমালোকে কিবা যদি বুজি নোপোৱা কমেন্ট বক্সত মোক জনাই দিবা থ্যাংক ইউ ফৰ টুডে we will come with the second part thank you